যোৱাবাৰ আমি নিগনিৰ সাধু এটা শুনিছিলোঁ মনত আছেনে আৰু সেই সাধুটোত কি হ'ল নিগনিটোৱে গোটেই শস্যখিনি খাই বটলটো উদং কৰি পেলাইছিল আৰু এতিয়া তাৰ হাতত খাবলৈ একো নাছিল আৰু তাৰ অৱস্থাটো এনেকুৱা আছিলে যে সি তাৰ পৰা ওলাবও নোৱাৰে এতিয়া কি হ'ল জানানে এই যে শস্যৰ গৰাকী যিজন আছিলে সেই গৰাকীজনে আহি পেলাই দেখিলে যে তো গোটেই শস্যখিনি এটা নিগনিয়ে খাই পেলালে তাৰপিছত কি কৰিলে জানা তেওঁ নিগনিটোক মাৰি পেলোৱাৰ উদ্দেশ্যে তাত এমুঠি এমুঠিকৈ বালি ভৰাই দিলে ভাবিলে যে বালিখিনিত সি পুত গৈ মৰি থাকক এইবাৰ কিন্তু নিগনিটোৱে কি কৰিলে জানানে তেওঁ যেতিয়া এমুঠি বালি দিয়ে নিগনিটোৱে জাপ মাৰি বালিখিনি ওপৰলৈ উঠি আহে ঠিক তেনেকৈ আকৌ এমুঠি বালি দিলে আকৌ এধাপ ওপৰলৈ উঠিলে আকৌ এমুঠি বালি দিলে আকৌ এধাপ ওপৰলৈ উঠিলে তেনেদৰে নিগনিটোৱে আহি আহি বৈয়ামটোৰ একেবাৰে সন্মুখ পালেহি আৰু তেতিয়া সি জাপ মাৰি একে জাপে ওলাই আহিব পাৰিলে বৈয়ামটোৰ পৰা ওলাই পেলাই কি কৰিলে সি নিজৰ জীৱন বচাব পাৰিলে সি দৌৰ মাৰি আকৌ গুচি গ'ল এতিয়া এই সাধুটোৰ পিছৰ অংশৰ পৰা আমি কি বুজিলোঁ জানানে যে আমাৰ জীৱনলৈ যিমান সমস্যা হওক সেই সমস্যাবোৰৰ মাজতে সমাধানৰ পথো থাকে আমাক যেতিয়া কোনোবাই অপকাৰ কৰিবলৈ বিচাৰে সেইখিনি ওপৰতে আমি উঠি পেলাই আমি আমাৰ জীৱনটো আগুৱাই নিব লাগে গতিকে সাধুটো কেনেকুৱা লাগিলে ক'বা